নমস্কাৰ বন্ধুসকল, জব নিউজ অসম চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধুসকল, পদ মুকলি হৈছে কস্তুৰবা গান্ধী বালিকা বিদ্যালয় আণ্ডাৰ SSA দৰঙৰ ফালৰ পৰা। ইয়াতে কি পদ মুকলি হৈছে, কেনেদৰে এপ্লাই কৰিব লাগিব, সকলো বিষয়ে গম পাব। ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকক আৰু যদি প্ৰথমবাৰ চেনেলটো আহিছে তেনে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কথা বেল আইকনটো প্ৰেছ কৰিব। আৰু যদি ভিডিঅ'টো ভাল পায় তেনেহ'লে ভিডিঅ'টো লাইক কৰিব। আহক বন্ধুসকল, ভিডিঅ'টো আৰম্ভ কৰিছোঁ। বন্ধুসকল, ইয়াতে পদ মুকলি হৈছে, ইয়াতে KGBV অৰ্থাৎ কস্তুৰবা গান্ধী বালিকা বিদ্যালয় বেচিমাৰি আৰু হ'ল মংগলদৈত পদ মুকলি আছে। ইয়াতে ফুল টাইম বেচিমাৰিত পদ মুকলি আছে। ফুল টাইম এছিষ্টেণ্ট টিচাৰ আছে আৰ্টছৰ ফালৰ পৰা এটা আছে, আৰু ইয়াতে পাৰ্ট টাইম কি এছিষ্টেণ্ট টিচাৰ আছে ইয়াতে ইংলিছৰ। আৰু যিটো মংগলদৈত আছে ফুল টাইম এছিষ্টেণ্ট টিচাৰ আছে ছায়েন্সৰ ৰয়েল লাগিব, আৰু ইয়াতে পাৰ্ট টাইম এছিষ্টেণ্ট টিচাৰ আছে ইংলিছৰ। ইয়াতে কেনেদৰে কি লাগিব, কোৱালিফিকেশ্যন এক্সপিৰিয়েঞ্চ সকলোবিলাক চাওঁ আহক। ইয়াতে আছে ফুল টাইম টিচাৰ অফ আৰ্টছ এছিষ্টেণ্ট ৰিজাৰ্ভ ফৰ ফিমেল কেণ্ডিডেটছ। এইটো হ'ল সকলোবিলাক ইয়াতে আছে, ফিমেল কেণ্ডিডেটছেহে কেৱল এপ্লাই কৰিব পাৰিব, কাৰণ ফিমেল কেণ্ডিডেটছৰ কাৰণে এইটো হ'ল ৰিজাৰ্ভ। আৰু ইয়াতে আছে 1 নম্বৰত ফুল টাইম এছিষ্টেণ্ট টিচাৰ হয়। ইয়াতে কোৱালিফিকেশ্যন বিচাৰিছে আপোনালোকৰ গ্ৰেজুৱেশ্যন কমপ্লিট কৰা হ'ব লাগিব, আৰু BEd লাগিব, আৰু লগতে ছেকেণ্ডেৰী টেট কমপ্লিট কৰা হ'ব লাগিব। আৰু যিসকলে টেট পাছ কৰা নাই তেওঁলোকে এপ্লাই কৰিব পাৰিব, নন টেট কেণ্ডিডেটসকলে এপ্লাই কৰিব পাৰিব। আৰু তেওঁলোকৰ কি লাগিব, গ্ৰেজুৱেশ্যন কমপ্লিট কৰা হ'ব লাগিব, আৰু BEdটো থাকিব লাগিব, আৰু প্ৰিফাৰেঞ্চ পাব যিসকলৰ এক্সপিৰিয়েঞ্চ আছে টিচিঙত। ইয়াতে চেলাৰী পাব ফৰ ছেকেণ্ডেৰী টেট কোৱালিফাইড কেণ্ডিডেটছৰ কাৰণে 7,000 টকা প্ৰতিমাহে, আৰু নন টেট কেণ্ডিডেটছ ফৰ 15,000 পাৰ মান্থ। এইটো অলপ বেলেগ ধৰণৰ লাগিছে, কাৰণ টেট কোৱালিফাই কেণ্ডিডেটৰ কাৰণে দিছে মাত্ৰ 7,000, আৰু নন টেট কোৱালিফাইৰ কাৰণে 15,000। আৰু ইয়াতে এজ লিমিট বিচাৰিছে 45 বছৰৰ তলত হ'ব লাগিব, আৰু আপোনাৰ বয়স হিচাপ কৰা হ'ব 1/1/2020 হিচাপে। এতিয়া আহিছোঁ ফুল টাইম এছিষ্টেণ্ট টিচাৰ। ইয়াতে ছায়েন্স লাগিব ৰয়েল ফালৰ পৰা, ফিমেল কেণ্ডিডেটছ অকল ফিমেলৰ কাৰণে। ইয়াতে কোৱালিফিকেশ্যন বিচাৰিছে গ্ৰেজুৱেশ্যন ইন দি ছায়েন্সত লাগিব ৰয়েল, আৰু BEd থাকিব লাগিব, আৰু ছেকেণ্ডেৰী টেট কোৱালিফাই কৰা হ'ব লাগিব। প্ৰিফাৰেঞ্চ পাব যিসকলৰ এক্সপিৰিয়েঞ্চ আছে টিচিঙত। আৰু নন টেট কোৱালিফাই কেণ্ডিডেট যিসকলে টেট পাছ কৰে তেওঁলোকে এপ্লাই কৰিব পাৰিব। তেওঁলোকৰ কি লাগিব, ছায়েন্সত ৰয়েল লাগিব, আৰু BEd কৰা হ'ব লাগিব ফ্ৰম ৰিকগনাইজ ইউনিভাৰ্চিটি। আৰু ইয়াতে প্ৰিফাৰেঞ্চ পাব যিসকলে এক্সপিৰিয়েঞ্চ আছে। ইয়াতে চেলাৰী পাব ফৰ ছেকেণ্ডেৰী টেট কোৱালিফাইসকলে পাব 17,000, আৰু ইয়াতে নন টেট কোৱালিফাইসকলে পাব 15,000। আৰু ইয়াতে আপোনালোকৰ বয়স দিছে 45 বছৰৰ কম হ'ব লাগিব, বয়স হিচাপ কৰা হ'ব 1/1/2020 হিচাপে। তাৰপিছত আহিছোঁ পাৰ্ট টাইম এছিষ্টেণ্ট টিচাৰ। ইয়াতে ইংলিছৰ কাৰণে ৰিজাৰ্ভ ফৰ ফিমেল কেণ্ডিডেটছ। এইটো হ'ল কোৱালিফিকেশ্যন বিচাৰিছে গ্ৰেজুৱেশ্যন কমপ্লিট কৰা হ'ব লাগিব, মেজৰ থাকিব লাগিব, অৰ্থাৎ আৰ্টছৰ মেজৰ থাকিব লাগিব ইংলিছত, আৰু BEd কমপ্লিট কৰা হ'ব লাগিব, লগতে ছেকেণ্ডেৰী টেট কমপ্লিট কৰা হ'ব লাগিব। আৰু ছেকেণ্ডেৰী টেট কমপ্লিট নোহোৱাসকলেও এপ্লাই কৰিব পাৰিব। ইয়াতে চেলাৰী পাব প্ৰতিমাহে 11,000 টকা কৰি। আৰু ইয়াতে আপোনাৰ বয়সটো বিচাৰিছে 45 বছৰতকৈ কম হ'লে হ'ব, আৰু আপোনাৰ বয়সটো হিচাপ কৰা হ'ব 1/1/2020 হিচাপে। ইয়াতে দিছে এটা পইণ্ট লক্ষ্য কৰিব, ইন কেছ অফ দি নন এভেইলেবিলিটি অফ ছেকেণ্ডেৰী টেট কোৱালিফাই কেণ্ডিডেটছ নন টেট কেণ্ডিডেট উইল বি চিলেক্টেড। যদি ছেকেণ্ডেৰী টেট কোৱালিফাই কেণ্ডিডেট নাপায় তেনেহ'লে নন টেট কোৱালিফাই কেণ্ডিডেটসকলকো চিলেকশ্যন কৰিব। আৰু কি দিছে, আৰু আপোনাৰ যি এই অহা পৰ্যায়ক্ৰমে 3বাৰ যি টেট অনুষ্ঠিত যদি হয়, সেই 3বাৰৰ ভিতৰত আপোনাৰ টেটটো কোৱালিফাই কৰি ল'ব লাগিব। তাৰপিছত আছে এতিয়া হাউ টু এপ্লাই, কেনেদৰে এপ্লাই কৰিব লাগিব। আপোনালোকে ওৱান কেণ্ডিডেট কেন এপ্লাই ফৰ ওৱান পষ্ট। আপোনালোকে এটা কেণ্ডিডেটে কেৱল এটা পষ্টৰ বাবেহে এপ্লাই কৰিব পাৰিব। আৰু এইটো হ'ল আপোনালোকক এপ্লাই কৰিব লাগিব পোষ্ট অফিচৰ যোগেদি, পোষ্টেলৰ যোগেদি এপ্লাই কৰিব লাগিব। আৰু আপোনালোকক কি ল'ব লাগিব, এপ্লিকেশ্যন ইন প্লেইন পেপাৰ ষ্টাৰ্টিং। আপোনালোক প্লেইন পেপাৰত এপ্লিকেশ্যন কৰিব লাগিব। নেম দিব কৈছে, নেম অফ দি এপ্লিকেশ্যন, পাৰ্মানেণ্ট এড্ৰেছ দিব কৈছে, তাৰপিছত এড্ৰেছ অফ দি কমিউনিকেশ্যন, যোগাযোগৰ বাবে এড্ৰেছ দিব কৈছে, কণ্টেক্ট টেলিফোন বা মোবাইল নম্বৰ লগতে দিব কৈছে। এই এজ আপোনাৰ বয়স হিচাপ কৰি কিমান হয়, 5 জানুৱাৰী 2020 হিচাপে আপোনাৰ বয়স কিমান হয়। ৱাৰ্ড এডুকেশ্যনেল কোৱালিফিকেশ্যন দিব কৈছে, প্ৰফেশ্যনেল কোৱালিফিকেশ্যন দিব কৈছে, ৱৰ্কিং এক্সপিৰিয়েঞ্চ থাকিলে দিব কৈছে। ওৱান এটেষ্টেড কপি অফ দি পাছপোৰ্ট চাইজ ফটোগ্ৰাফ, আপোনাৰ এটেষ্টেড কৰা পাছপোৰ্ট চাইজ ফটোগ্ৰাফ দিব, আৰু এটেষ্টেড কপিজ অফ দি টেষ্টিমনিয়েল, আৰু সকলো যিবিলাক আপোনালোকৰ ডকুমেণ্টছ দিব সেই জেৰক্স কৰি লগত আপোনালোকে এটেষ্টেড কৰি দিব। এক্সপিৰিয়েঞ্চ এক্সেট্ৰা শুড বি ছাবমিটেড অন দি, আপোনাৰ লাষ্ট ডেট ইয়াতে দি দিছে 28 তাৰিখ 2 মাহ 2020। এই তাৰিখৰ ভিতৰত আপোনালোকৰ এপ্লিকেশ্যন ফৰ্মটো গৈ পিনে এই অফিচত পাব লাগিব। এতিয়া আহিছোঁ দি লিষ্ট অফ দি শ্বৰ্ট লিষ্টে, যিসকলে এপ্লিকেশ্যনটো একচেপ্ট কৰিব তেওঁলোকৰ কি হ'ব,
তেওঁলোকৰ কাৰণে এই টেষ্ট হ'ব, এই টেষ্টসমূহৰ সকলো ডিটেইলছ আপোনালোকে ন'টিছ বৰ্ডত দি দিব। ন'টিছ বৰ্ডৰ যোগেদি আপোনালোকে এই তাৰিখত দিব, 29 তাৰিখ 2 মাৰ্চ 2020 তাৰিখে ন'টিছ বৰ্ডত হেংগিং কৰি দিব। ইয়াৰ যোগেদি আপোনালোকে চাই ল'ব লাগিব। তাৰপিছত ইয়াতে দিছে কেণ্ডিডেটছ উইল বি চিলেক্টেড এংগেজ ইন দি ক্লেইম অফ দি শ্বৰ্ট লিষ্টেড। এইটো হ'ল পোৱাৰ পিছতহে, নিজৰ যেতিয়া আপোনালোকে চিলেকশ্যন হ'ব তাৰপিছতহে এইটো লাগিব। আপোনালোক কোন এড্ৰেছত পঠাই দিব লাগে, ইয়াতে কোনো এড্ৰেছ উল্লেখ কৰি দিয়া নাই, যদিও তথাপি এই এড্ৰেছটোত পঠাই দিব পাৰে আপোনালোকে। এই ডিষ্ট্ৰিক্ট মিছন কৰ্ডিনেটৰ SSA দৰং, ডিষ্ট্ৰিক্ট মিছন কৰ্ডিনেটৰ SSA দৰং, এই এড্ৰেছত আপোনালোকে পঠাই দিব পাৰে। তাৰপিছত ইয়াতে দিছে আপোনালোকৰ এইটো হ'ল কণ্টেক্সচুৱেল বেচিছত, 11 মাহৰ কণ্টেক্সচুৱেল বেচিছত হ'ব আপোনালোকৰ এই পোষ্টসমূহ। তেনেহ'লে বন্ধুসকল ভিডিঅ'টো জনাবলগীয়া এইখিনি আছিলে। ভিডিঅ'টো যদি ভাল পায় ভিডিঅ'টো লাইক কৰিব, আৰু যদি প্ৰথমবাৰ চেনেলত আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু যদি এই ভিডিঅ'টো ভাল পায় তেন্তে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আৰু এইখিনি আছিল জনাবলগীয়া। ধন্যবাদ। জয়।